Hey dosto, welcome back to my YouTube channel Porasmani vlog আৰু আজি মানে আমাৰ মানে দাদাৰ মানে জন্মদিন আৰু সেই কাৰণে জন্মদিনত মানে নাৰায়ণ পূজা কৰিব আৰু নাৰায়ণ পূজা কৰিব হয় মানে অলপ মানে দেৰি হ'ব 12টা 12:30 মান বাজিব বামুণ হালৈকে তো এতিয়া মানে ইন্ট্ৰোটো হে দিছো মানে ভিডিওটো আৰম্ভ হৈ কৰিছো এতিয়াৰ পৰা মানে মই গোটেইবিলাক আপোনালোকক মই দেখুৱাব নোৱাৰো কাৰণ আছে মোৰ এতিয়া পৰীক্ষা এতিয়া মই যাও পৰীক্ষালৈ আৰু পৰীক্ষাৰ পৰা আহি পেলা আপোনালোকক লগ পাই আছো আৰু এতিয়া মানে মই মানে পৰীক্ষাত যেহেতুকে গৈছিলো এতিয়া মানে মই মানে পৰীক্ষাৰ পৰা আহি পালো আৰু এতিয়া একদম আপোনালোকক মই গোটেইখিনি একদম দেখুৱাম ইয়াত মানে গোটেইখিনি কাম চলি আছে এইফালে মানে যোগাৰ পাতি কৰি আছে আপোনালোকক সেইখিনিও মই দেখাম আৰু এইফালে আছে দেখিছে আপোনালোকে এইফালে মানে এইখিনি ফুল আছে তাৰপিছত বেলপাত আছে নাৰিকল আছে সেইবিলাক যোনবিলাক মানে যোগাৰ লাগে বহুতখিনিও যোগাৰ লাগে দিয়কচোন পূজা বুলি ক'লে তো সেইকাৰণে সেই যোগাৰখিনি ইয়াত মানে গোটেইখিনি আছে আৰু লগতে এইফালে আপোনাৰ উপকৰণ আছে দেখিছে এইবিলাক উপকৰণ আৰু সেইফালে মানে এইজন মানে হেৰি আৰু এই জগালি বুলি যে কয় জগাল কৰি আছে আৰু গোটেইখিনি কাম একেলগে তো চাওক এতিয়া একদম গোটেই একেলগে জগাল কৰি আছে আপোনালোকক দেখুৱাই দি আছোঁ সকলোবিলাক আৰু এইবিলাক চাওক আৰু আপোনালোকক বাৰু যাৰ জন্মদিন মই সেইজন মানুহ মই দেখুৱা নাই এতিয়ালৈকে দেখুৱাম বাৰু আপোনালোকক মানে মই পৰীক্ষা দি যেহেতুকে আহিছোঁ আৰু এতিয়া মানে আমাৰ মানে দাদাৰ পৰীক্ষা আছে সেই দাদাৰ মোৰ আজি জন্মদিন আৰু সেইবাবে দাদা যেতিয়া মানে পৰীক্ষাৰ পৰা আহি যাব ন তেতিয়া আপোনালোকক একদম ধুনীয়াকৈ দেখুৱাই দিম দাদাও আপোনালোকে মোৰ মানে ভিডিঅ'বিলাকত প্ৰায় দেখা পাই থাকে মোৰ দাদাজনক আৰু এতিয়া পূজা কৰি আছে একদম পূজাখিনি কৰি থাকক অকণমান মই চাহ কিবা মানে খাওঁ মই আকৌ এখন নাই এতিয়া কৰি কিন্তু খাওঁ কিবা আৰু এইখিনিত আছে মানে ভোগ ইয়াৰ ভিতৰত ভোগ আছে মই বাৰু এতিয়া নালাৰো কাৰণ পূজা আৰম্ভ কৰিছে পূজাত যিকোনো বস্তু মানে লাৰা ইমান মানে অধিকাৰ নাথাকিবও পাৰে দিয়কচোন সেইকাৰণে নালাৰো আপোনালোকক মই যেতিয়া পিছত মানে এইখিনি মানে ভাঙিব ভোগীখন তেতিয়া আপোনালোকক মই দেখুৱাম এতিয়া মই এইবিলাক আকৌ মই নেলাৰো আপোনালোকক মই দেখুৱাই দিছোঁ ইয়াত মানে ভোগ আছে আৰু এই যোনজন পুহেত আছে এই পুহেতজনে মোক ক'লে যে বুটটোক মানে কিবা এটা মানে বেলেগ ধৰণে কয় বুটটোক কি বুলি কয় বুটটোক নৈবেদ্য বুলি কয় বোলে চাওক এতিয়া মানে কিবা অলপমান নৈবেদ্য সজোৱা হৈছে এতিয়া মানে নৈবেদ্যবিলাক সজোৱা হৈছে মানে বুটখিনিক মানে নৈবেদ্য বুলিও কয় এতিয়া আজিয়ে মানে প্ৰথম মই গম পালোঁ এটা অভিজ্ঞতা হ'ল গম পালোঁ এটা কথা আৰু এতিয়া একদম ছবিখিনি কমপ্লিট হোৱা নাই দেখিছে আঁকি আছে আৰু আপোনালোকক ছবিখিনি একদম কমপ্লিট হৈ গ'লে মই দেখুৱাই দিম বাৰু আপোনালোকে চাব পাব সেইকাৰণে এতিয়া পূজাখিনি আৰম্ভ কৰিছে একবাৰ আপোনালোকক মই দেখুৱাই দিছোঁ যোগাৰখিনি চাওক এইফালে আছে ফুল এইফালে ফুল দেখিছে এয়া ফুল আৰু এইফালে চাওক আপোনালোকে এইফালে এইটো ৰেডজন আৰু এতিয়া আপোনালোকে একদম চাওক ফাইনেলি মানে ছবিটো মানে অঁকা হৈ গ'ল একদম কি ধুনীয়া লাগিছে দেখিছেনে আপোনালোকে একদম মই কিন্তু একদম বেষ্ট পাইছোঁ কাৰণ এই হাতেৰে একদম ধুনীয়াকৈ আঁকি দিছে দেখিছেনে সর্ব মঙ্গল্যে সর্ব সাধিকে শরণ্যে তম্ব আৰু এতিয়া মানে বৰণ মানে হৈ গ'ল এতিয়া দুটা যিহেতু বৰণ হৈ গ'ল এতিয়া মানে দুটা মানে বৰণখিনি মানে হৈ গ'ল সেইকাৰণে এতিয়া উঠিব পাৰিব এতিয়া দুটাই এতিয়া মানে বৰণ চৰণ হোৱাৰ পিছত কিবা মানে চাহ কিবা খাব পাৰিনে এইবিলাক এতিয়া মানে দুটা মানে অকণমান মানে চাহ তাহ খাব যিহেতুকে একদম লগানে আছে সেইকাৰণে চাহ তাহ অকণমান খাব আৰু এইফালে পূজা কৰি থাকিব আৰু এতিয়া মানে আধা আধি মানে পূজা মানে একদম মানে শেষ হৈ গ'ল একদম আধা পূজা একদম শেষ আৰু অকণমান আছে এতিয়া মানে পাণচালি পঢ়ি আছে যিহেতুকে আপোনালোকক অকণমান মই দেখুৱাই দিম বুলি ভাবিছোঁ তেন্তে বলক পাণচালি পঢ়াখিনি অকণমান চাই লওক এতিয়া বলক একদম যাওক পাণচালি শুনিবলৈ এতিয়া মানে শুনিব লাগিব তো শুনি লওক লগতে চাওক পাণচালি পঢ়ি আছে দেখিছে আপোনালোকে একদম ধুনীয়াকৈ ইয়াত পাণচালি পঢ়ি আছে একদম এতিয়া মই অলপমান মানে শুনি লওক বেছি ডাঙৰ ডাঙৰকৈ কোৱা নাই মন্ত্ৰ মাতি আছে মানে বুজাই দি আছে তো শুনি লওক আপোনালোকক অকণমান শুনাই দিছোঁ অৰণ্যমহিলা কাষ্টক লাগিয়া কাষ্ট কৰ্ম কৰি পিধিলা নিজৰ ঘৰে সত্ৰৰ মিলা আছে সেই কাশীপুৰে তাতে এক কাষ্টৰ ইয়াত তৃষ্ণাযুক্ত হৈ ব্ৰাহ্মণৰ
এতিয়া একদম নিৰ্মালি চিনমালি লোৱা হৈ গ'ল দেখিছে আপোনালোকে একদম ভিডিঅ'বিলাক একদম লৈ ল'লোঁ মানে শান্তি লোৱাৰ সময়ত মানে ভিডিঅ' নকৰিলোঁ কাৰণ শান্তি চান্তি থিয় কৰি থাকিব লাগে না তো সেইকাৰণে মানে ভিডিঅ' নকৰিলোঁ এতিয়া কৈছোঁ দেখিছে একদম পতা একদম চব লৈ লৈছোঁ এতিয়া মানে প্ৰসাদ বিতৰণ কৰিব আৰু প্ৰসাদ বিতৰণ কৰাখিনি অকণমান আপোনালোকক মই দেখুৱাই দিম এতিয়া মানে একদম পূজা মানে একদম খতম হৈ গ'ল আৰু এতিয়া একদম মানে ভাত চাত মানে হৈ গৈছে দেখিছে এইবিলাক ভাত আৰু এইফালে এতিয়াও ভাত আছে আৰু এইফালে আছে এইবিলাক তৰকাৰী দেখিছে ইয়াত তৰকাৰী আৰু ইয়াত দালি আছে আৰু এইফালে পনীৰ মানে মাছ মাংস যিহেতুকে দিব নোৱাৰি সেইকাৰণে পনীৰ দিব এয়া পনীৰ দেখিছে আপোনালোকে চাওক এয়া পনীৰ আৰু এয়া হ'ল আলু ভাজা এইখিনিয়ে আৰু আইটেম আজি আমাৰ আৰু যদি কিবা যদি আছে মই যদি দেখুৱাব যদি পাৰি গৈছোঁ তেনেহ'লে আপোনালোকক মই অকণমান মই পিছতকৈ দেখুৱাই দিম তো আপোনালোকে চাব পাৰিব আৰু এইখিনিয়ে আমাৰ আজিৰ আইটেম আৰু এতিয়া আপোনালোকে দেখিছে এতিয়া মানে ভাত দি আছে আৰু একদম মানে গোটেইখিনি যিহেতুকে আঞ্জা চাঞ্জা একদম মানে গোটেইখিনি একদম হৈ গ'ল তো এতিয়া মানে ভাত দি আছে দেখিছে আপোনালোকে একটিপ মানে একদম মানে বহি গ'লে ইয়াৰ পিছৰ টিপত মই বহিম আৰু এতিয়া মানে একদম মানে পূজা একদম মানে চব হৈ গ'ল আৰু মানে আমাৰ মানে দাদা মানে পূজাখন মানে জন্মদিন আছিল মানে আচল একদম জন্মদিন আছিল 25 জুলাই তাৰিখে আৰু 25 জুলাই তাৰিখে কিবা মানে অসুবিধা হোৱাৰ কাৰণে আমি পাতিব নোৱাৰিলোঁ আৰু সেইকাৰণে কিবা কিবি তাৰিখ চাই পেলাই পাতি দিলোঁ আৰু এতিয়া যিহেতুকে গোটেইখিনি গ'ল কিবা এটা কৈ দি কিনো কম আৰু ভিডিঅ'টো লাষ্ট এণ্ডিং মোৰতো ভাইটিয়েতো আপোনালোকক দেখুৱাইছে কি হৈছে মোৰ জন্মদিনত বাৰু মোৰ পৰীক্ষা আছিল মই সিমান এটা থাকিব নোৱাৰিলোঁ বাকী ভিডিঅ'টো ভাল পালে না ক'ব তো যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই বাই